Good morning friends, welcome back to my YouTube channel. আজি বাহিৰখন চাওকচোন ৰাতিপুৱা ইমান আন্ধাৰ কৰি আছে আৰু গুটি ডাৱৰে ভৰ্তি হৈ আছে। ৰাতিপুৱা শুই উঠি দেখিছো গুটি আন্ধাৰ হৈ আছে আৰু অলপকে বৰষুণো দি আছে। এতিয়া আমাৰ এইফালে বৰষুণ আহাৰ আৰম্ভ হৈ গ'ল আৰু আজি প্ৰথম বৰষুণ আহিছে আৰু গুটিখন আন্ধাৰ হৈ আছে। ৰাতিপুৱা শুই উঠি বাহিৰখন দেখিয়ে ভাল লাগি গৈছে গৈ। আৰু এইফালে মেহফুজ স্কুল যোৱাৰ টাইম হৈ গ'লগৈ। তাক গা পা ধুৱাই নাস্তা কৰোৱাই ৰেডি কৰাই স্কুললৈ পঠিয়াই দিছোঁ আৰু মেহতাবৰ গুড মৰ্ণিং হৈ গ'লগৈ। শুই উঠি ব্ৰাছ কৰিছে না গুডি क्या चाहिए हाँ मैं तो इधर देखो सोना हाँ थू करो थू 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 उधर करो उधर बेसिन में करो बेसिन में करो कैसे करते हैं हाँ छू ऐसा फिर ब्रश करो गुड करो এফালে এখানে তুলখন ওপর উঠি লৈছে তুলা ওপর উঠি ब्रश कर लगी से बस मुंह धो अभी मुंह धो कैसे मुंह धोते हैं मुंह कैसे धोते हैं ऐसे पानी लो आओ ऐसे करो हाँ ब्रश कर दो नास्ता কৰি আছে আৰু এইফালে মেহফুজি স্কুলৰ পৰা আহি পালেহি দুটাই বহি পেলাই আম খোৱাত লাগিছে আৰু মন কৰক মেহফুজৰ চুলি আধা কটা হ'লগৈ। একচুৱেলি মেহফুজৰ চুলিখিনি বহুত দীঘল হৈ গৈছিলে আৰু গৰমত সি অশান্তিও পাইছিলে, সেইকাৰণে মিষ্টাৰে ঘৰতে ট্ৰিমাৰ দি পেলাই ট্ৰিম কৰি দিছিলে। মই ক'লোঁ তেওঁক যে কিয় সম্পূৰ্ণৰূপে একেবাৰে চুলিখিনি কাটি দিবলৈ কাৰণে, কিন্তু সি কাটিবলৈ দিয়া নাইকিয়া, ইমানেই কান্দিছে মানে লাষ্টত মানে আধা কাটি পেলাই তাক মানে ফল চল খাবলৈ দিছোঁ আৰু অকণমান। তাৰপিছতে আৰু একেবাৰে চুলি কটা আৰম্ভ হৈ যাবগৈ। দুটাকে কাটি দিম বুলি ভাবিছোঁ, দুটাকে একেবাৰে টকলা কৰি দিব আৰু মানে তেখেতে। আৰু এয়া চাওক দুটাই টাকলু হৈ গ'লগৈ দুটাই কাজিয়া লাগিব আহিছে। মেহফুজৰ খং উঠিছে সেইকাৰণে মেহতাবক মাৰিব আহিছে। या मेहताब टकलू बोले महफूजो टकलू दोनों टकलू আজি ফ্ৰাইড ৰাইচ আৰু চিকেন ললিপপ খানা বনাবলৈ মন নগ'লে, সেইটো কাৰণে আজি অৰ্ডাৰ কৰি দিলোঁ। আমাৰ খানা আহি গ'লগৈ, এতিয়া আমি খাই লওঁ। সন্ধিয়া সময় হৈ গ'লগৈ, সন্ধিয়া সময় চাহ কাপত মিষ্টাৰক কিবা চাটপটা লাগে, সেইটো কাৰণে মানে মই ফ্ৰেঞ্চ ফ্ৰাই এতিয়া ফ্ৰাই কৰিম। আৰু এইফালে মোৰ ফ্ৰেঞ্চ ফ্ৰাই হৈ গ'লগৈ। এতিয়া তেওঁ কৈছে কি তেওঁ চাহ নাখায় বোলে, কফি খায়, আৰু সেইটো কাৰণে এতিয়া তেওঁ কফি বনাই আছে। এয়া মিষ্টাৰে বনাইছে কফি আমাৰ দুইজনৰ কাৰণে। আৰু এয়া আমাৰ ইভিনিং টাইম, স্নেক্স ৰেডি হৈ গ'লগৈ, ফ্ৰেঞ্চ ফ্ৰাই, কফি, টমেটো কেচাপ আৰু লগতে আছে মেয়নিজ। ভিডিঅ' বনাওঁতে মেয়নিজৰ মূৰটো ঘূৰাই যায়গৈ, চাব দে কেনেকৈ পৰি যাবগৈ। এতিয়া সেয়া পৰিলে চাওকচোন। অহা নাই এতিয়া, সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ ফুৰিব। এটাও নাই হোৱা, এইফালে মেহফুজো নাই হোৱা, পাপাও নাই হোৱা আৰু এতিয়া ৰাতি বাজিবলৈ হৈছে এটা বাজিছে চাগে দেই। ঘড়ীটো ইয়াতে আছে ন, চাওক এইটো ঘড়ীটো এটা বাজিবলৈ হৈছে, এটালৈ 5 মিনিট আছে। আৰু আমি আহিছোঁ ৰাতি এতিয়া বাহিৰলৈ ফুৰিবলৈ কাৰণে। ইমান গৰম নহয়, শুবলৈ পৰা নাই মানে, সেইটো কাৰণে আমি বাহিৰলৈ ওলাই আহিছোঁ। অলপ যাওঁ, অকণমান বাহিৰত ঠাণ্ডা বতাহ খাই আহোঁ বোলো, সেইটো কাৰণে ওলাই আহিলোঁ। আৰু ৰাতিপুৱা এনেকুৱা হৈছে টোপনিও অহা নাইকিয়া, মানে অৱস্থা বেয়া হৈ গৈছে গৰমৰ কাৰণে। ক'ত গুচি গ'ল মেহফুজে পাপা? উধৰ গে চলো উধৰ চলো, চাইড চলো মেহতাব। এইটো দেখিছা আমাৰ ঘৰৰ মানে ল'ৰাই নহয় কি কৰিব, কাপোৰ মেলো যে ক্লিপবিলাক তলত পেলাই দিয়ে,
ক্লিপ তলত পেলাই থৈ দিছে এটা কাপোৰত মৰা ক্লিপ মানে ওপৰত নাথাকিব নিদিয়ে চব কাপোৰৰ পৰা খুলি খুলি তললৈ পেলাই মেহতাব ডাইৰেক্ট একেবাৰে পাৰ্কলৈ গ'লেই जुलनात जुलिबले गले जुलना जुलना है उसको महफूज किधर गया एक वो एकदम टुकुर टुकुर करके आ गया है तो जुलना जुलने के लिए अच्छा अच्छा महफूज रो क्या आ रहा है अच्छा अच्छा चलो चलो आओ उठो उठो चलो चलो जुलना जुलो जाओ जाओ उधर जाओ क्या हो गया एक साइड का पैन क्या हो गया है जाओ इधर महफूज को बिठा दो महफूज को बिठा दो आराम से मेहताब ऐसे नहीं करते मेहताब ऐसे नहीं करते आराम से बेटा गिर जाओगे मैं तो आराम से आराम से आराम से ইমান গৰম গৰমত মানে ৰুমৰ ভিতৰত থাকিবলৈ মন যোৱা নাই এনেকুৱা নিচিনা অৱস্থা হৈছে এতিয়া গৈ পেলাই অলপ ঠাণ্ডা ঠাণ্ডা হাৱা খাই মেলি গৈ শুই যামগৈ कैमरा यहाँ चलो बिल्डिंग कलर কৰিছে পুৰা এইবোৰ ৰং মাৰিছে ৰঙা নীলা হালধীয়া চলো 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 অলপ ফুৰি মেলি আহি গ'লোগৈ সিহঁতক পাৰ্কত জোলালো সিহঁতেও খুশ এতিয়া গৈ আৰামছে শুই যাম তো ফ্ৰেন্ডস আজি ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই